নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ জাগা আছাম। সাউথ আফ্ৰিকা আৰু ইণ্ডিয়াৰ মাজত T20 মেচখন আৰম্ভ হ'ব অহা কাইলৈৰ পৰা, অৰ্থাৎ 8 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, ফ্ৰাইডেৰ পৰা। গতিকে এই চাৰিটা যি T20 মেচ আছে 8 তাৰিখৰ পৰা 15 তাৰিখলৈকে, 8 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে, তাৰ বিষয়ে জানোৱা হওক যে ক'ত মেচ কোন তাৰিখে আছে, কেনেকৈ আপোনালোকে চাব, কিমান সময়ত আপোনালোকে মেচখন উপভোগ কৰিব পাৰিব, সকলোবোৰ তথ্য এই ভিডিঅ'ত সামৰি লোৱা হৈছে। প্ৰথমতে আমি ভেন্যুৰ কথাটো আমি চাওঁ যে প্ৰথম যিখন মেচ কাইলৈ অৰ্থাৎ 8 নৱেম্বৰ তাৰিখে শুকুৰবাৰে অনুষ্ঠিত হ'ব। সাউথ আফ্ৰিকাত খেলসমূহ হৈছে কিংছমিড ষ্টেডিয়াম ডুৰবানত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ, আৰু ভাৰতীয় সময়মতে আপোনালোকে নিশা আপোনালোকে দেখা পাব 8:30 বজাৰ পৰা আৰম্ভ হ'ব মেচখন ভাৰতীয় সময়মতে। তাৰপিছত দ্বিতীয়খন মেচ 10 নৱেম্বৰ তাৰিখে ছানডে দেওবাৰ দিনাখন আৰম্ভ হ'ব। ঠিক একে নহয়, এইটো 7:30 পৰা আৰম্ভ হ'ব, এঘণ্টা আগৰ পৰা আৰম্ভ হ'ব। কিয় তেনেকৈ ৰখা হৈছে এইটো আমি গম পোৱা নাই, কিন্তু বাকী যিখন তিনিখন মেচ আছে গোটেইখিনি 8:30 বজাৰ পৰা আৰম্ভ হ'ব, কিন্তু দ্বিতীয়খন আৰু ছেইণ্ট জৰ্জ পাৰ্ক তাতে অনুষ্ঠিত হ'ব, জৰ্জ পাৰ্ক ষ্টেডিয়ামত। তৃতীয়খন মেচ 13 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ছুপাৰ স্পৰ্ট পাৰ্ক চেঞ্চুৰিয়নত, একেই 8:30 পৰা আৰম্ভ হ'ব, নিশা, ৰাতিপুৱা নহয় নিশা। তাৰপিছত চতুৰ্থখন মেচ, ফ'ৰ্থ মেচ অৰ্থাৎ অন্তিমখন মেচ আপোনালোকে 15 নৱেম্বৰত পাব, ফ্ৰাইডে দিনাখন জহান্সবাৰ্গ ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব, আপোনালোকে উপভোগ কৰিব পাৰিব। এতিয়া ক'ত উপভোগ কৰিব পাৰিব এই মেচসমূহ, যে জিঅ' চিনেমাত আপোনালোকে চাব পাৰিব এপছৰ জৰিয়তে, আৰু স্পৰ্ট 18 HD SD এনেকৈ চেনেল যিটো আছে, সেই স্পৰ্ট 18 চেনেলতো আপোনালোকে টিভিৰ জৰিয়তে চাব পাৰিব। আৰু কিছুমান চেনেলত, কিছুমান এপছত আমি আগতীয়াকৈ কৰিব নোৱাৰোঁ, সেই দিনটো আহিলে আমি নিশ্চয় সেইবিলাকতো দেখা পাওঁ, যেনেকৈ ষ্টাৰ স্পৰ্টছৰ এপ থাকে, তাৰপাছত থাকে এইবোৰ সময়তহে দেখা পোৱা যাব। তেনেধৰণৰ বহুতো এপছ মুকলি কৰি দিয়া হয়, কিন্তু জিঅ' চিনেমাটো মেইন, আপোনালোকে জিঅ' চিনেমাত উপভোগ কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে দলত কোন কোন আছে, যে ভাৰতীয় দলত আছে। ভাৰতীয় দলৰ আগতে আমি সাউথ আফ্ৰিকা দলৰ কথাটো আমি চাই লওঁ এবাৰ। তেওঁলোকৰ দলৰ সদস্য যে এইডেন মাক্ৰাম আছে কেপ্টেইন, অটিন ৱাৰ্ডমেন আছে, তাৰপাছত আছে গেৰাল্ড কোৰ্জি, এইবিলাক নাম আপোনালোকে শুনিছে ভাৰততে। তাৰপিছত কোৰ্জিয়ে, তাৰপিছত ইয়াত যদি উল্লেখনীয় নাম বুলি ক'লে বহুত আছে প্লেয়াৰ, আপোনালোকে ইয়াত চাব পাৰে 16 গৰাকী প্লেয়াৰ আছে। যে মাৰ্কো জেনছেন, এইটো ভাল। হেনৰিক ক্লাছেন IPLত আছিলে ভাৰতত, গতিকে হেনৰিক ক্লাছেন অভিজ্ঞ প্লেয়াৰ হয়, গতিকে নাম বহুত আছে, কিন্তু ইয়াত অভিজ্ঞ প্লেয়াৰৰ ভিতৰত আমি দেখা পাইছোঁ যে হেনৰিক ক্লাছেন আছে, তাৰপিছত ডেভিড মিলাৰ আছে, কেশৱ মহাৰাজকো আমি ধৰি ল'ব পাৰোঁ। গতিকে এটা বেছি অভিজ্ঞ প্লেয়াৰ ইয়াত নাই, আছে যদিও ইণ্টাৰনেশ্যনেল খেলত ভাৰতৰ সৈতে খেলুৱৈ বহুত কম দেখিবলৈ পাইছোঁ। গতিকে ভাৰতৰ দৰেই এটা দল প্ৰস্তুত কৰিছে সাউথ আফ্ৰিকাই, কিন্তু ঘৰুৱা মাটিত সাউথ আফ্ৰিকাটো এটা শক্তিশালী দল হিচাপে পৰিগণিত হ'ব। ভাল টিম এটা আছে, আৰু ঘৰুৱা মাটি ঘৰতে খেলিব যিহেতু সাউথ আফ্ৰিকাই, গতিকে তেওঁলোকৰ প্ৰদৰ্শনটো নিশ্চয় ভাল হ'ব। গতিকে ভাৰতৰ বাবে এইটো এটা প্ৰত্যাহ্বান, ভাৰতে ভালদৰে খেলিব লাগিব। তাৰ পাছত ইণ্ডিয়াৰ যদি আমি স্কোৱাডটো চাম, তেতিয়াহ'লে সূৰ্য কুমাৰ যাদৱ কেপ্টেইন আছে, কেপ্টেইন হয় T20 ক্ৰিকেটৰ, আপোনালোকে জানে। অভিষেক শৰ্মা আছে, অভিষেক শৰ্মাও ভাল ফৰ্মত আছে, কেতিয়াবা 2-এটা খেল মিছ হৈ যায়, কিন্তু যিখন খেলত সি টিকি থাকে একেবাৰে মানে ভাল খেলে। তাৰপিছত সঞ্জু চেমছন বহুত সুন্দৰ ফৰ্মত আছে, ৰিংকু সিং নিৰ্ভৰযোগ্য হয়, তাৰপিছত তিলক বৰ্মাও ভাল ফৰ্মত আছে, জিতেশ শৰ্মা উইকেট কিপাৰ থাকিব লাগে, খেলাব লাগে তাক। তাৰপিছত হাৰ্দিক পাণ্ডিয়া এক অভিজ্ঞ প্লেয়াৰ হিচাপে থাকিব লাগে দলত, ভালে তাৰ নামটো ঠিকে আছে। তাৰপিছত অক্ষৰ পেটেল দৰকাৰ হয়, ৰমনদীপ সিং সুন্দৰ ফৰ্মত আছে। বাকী প্লেয়াৰসকলৰ খেলসমূহ চাব লাগিব মেচত। এতিয়া যদি আমি ৰেকৰ্ডৰ কথা যদি চাওঁ, ভাৰত আৰু সাউথ আফ্ৰিকাৰ মাজত যিটো T20 খেলসমূহ হৈছিলে, টোটেল হৈছিলে 30টা। তাৰপিছত সাউথ আফ্ৰিকাত জয়ী হৈছে 11খন মেচত, ভাৰত জয়ী হৈছে 15খন মেচত। গতিকে ভাৰতে যিটো তুলনামূলক প্ৰদৰ্শন ভাৰতৰ ভাল বুলি ক'ব পাৰি। তাৰপিছত এখন মেচৰ যিটো ফলাফল সেইটো ওলোৱা নাছিলে, আৰু 3খন মেচ স্থগিত হৈছিলে বৰষুণ বা তেনেকৈ ধৰণৰ কাৰণৰ বাবে। গতিকে
ভাৰতৰ প্ৰদৰ্শন যদিও ভাল, কিন্তু ভাৰতে দক্ষিণ আফ্ৰিকাক ঘৰৰ মাটিতে হৰুৱাটো কঠিন হ'ব। আকৌ নতুন ঠাইত নতুন পিচ আৰু সিহঁতৰ বেটিঙতকৈ বলিঙৰ কাৰণে ভাল। মুঠতে এভাৰেজ যদিও মানে স্ক'ৰ যেনেকৈ 180 200 তেনেকৈ নাহে, বোলে 150 160 তেনেকৈ থাকি যায়। গতিকে বলিঙতো গুৰুত্ব দিব লাগিব ভাৰতে। তাৰপাছত ছাউথ আফ্ৰিকাৰ দলৰ এটা উল্লেখনীয় কথা হ'ল যে তাত মিহিলালী মংগৱানা যিটো আছে, সেইগৰাকী নতুন প্লেয়াৰ ডেবিউ মেচ হয়। তেওঁ ইণ্টাৰনেশ্যনেল খেলত 14.808 ৰান দিছিল। গতিকে ভাল প্ৰদৰ্শন কৰি আছে আৰু সেইবাবে তাক লোৱা হৈছে। দলৰ মুখ্য বলাৰ কিছুমান নাই, যেনেকৈ কেগিছল ৰাবাৰা নাই, তাৰপিছত লুংকিনি নিগদি নাই। গতিকে এই দুগৰাকী প্লেয়াৰক ৰেষ্টত ৰখা হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে যিটো টেষ্ট মেচ হ'ব তাত ভাগ ল'ব সেইকাৰণে। গতিকে তাৰ সলনি এই মিলালী নামৰ নতুন বলাৰক খেলোৱা হৈছে। গতিকে ভাল প্ৰদৰ্শন কৰিবলৈ নিশ্চয় চেষ্টা কৰিব। তাৰপাছত প্ৰথম যিটো অপেনাৰ আমি ৰিয়ান ৰিকেলটনৰ কথা যদি কওঁ, ৰিয়ান ৰিকেলটন বৰ সুন্দৰ ফৰ্মত আছে ছাউথ আফ্ৰিকাৰ। তেওঁ টপ স্ক'ৰাৰ হৈ ছাউথ আফ্ৰিকাৰ T20 ৰানৰ ক্ষেত্ৰত। তাৰপিছত CSA T20 চেলেঞ্জ যেতিয়া এই অলপ দিন আগতে যে হৈ গ'ল, তাতো ছেকেণ্ড হায়েষ্ট ৰান স্ক'ৰাৰ হিচাপে আছে। গতিকে অপেনাৰ যিটো আছে, অপেনাৰ থাকিব ৰিকেলটন। গতিকে এই অপেনাৰ ৰিকেলটনক প্ৰথমতে উইকেটটো ল'ব লাগিব ভাৰতীয় বলাৰসকলে। গতিকে এইটোৱে মেইন যদি থাকি যায়, তেতিয়াহ'লে পিছত গৈ কিনে তেওঁ যদি প্ৰথম অপেনাৰ দুগৰাকীয়ে যদি 50 ৰানো কৰে, সেইটো যথেষ্ট হৈ যাব। কাৰণ পাৱাৰ প্লে সময়ত প্ৰথমতে আউট কৰিব লাগিব